হাই গাইছ, আজি আছে মোৰ লগত জিতু, কৃষ্ণ, কাশ্যপ, অংকুৰ আৰু আকাশ। আৰু আজি আমি আহিছোঁ ভৱানীপুৰৰ সত্ৰত দৌল চাব। আৰু ইয়াৰে একবাৰ পৰিৱেশটো আপোনালোকে চাওক আৰু কেনেকুৱা লেভেলত মানুহ হৈছে আপোনালোকে নিজে অনুমান কৰক। চেণ্ডেলযোৰ ইয়াতে থৈ মূল দুৱাৰমুখত সেৱালৈ সোমাই গ'লোঁ ভিতৰত। আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকে অলপমান চাই লওক। আৰু এইফালে এইখন চাওক, শ্ৰীকৃষ্ণই গৰু চৰোৱা বৃন্দাবন, কি সুন্দৰকৈ বনাইছে, মজা। আৰু এইফালে সত্ৰৰ ফালৰ পৰা সকলোকে ভোগ বিলাই আছিল, যিহেতু ময়ো এক বাতি ভোগ লৈ খাই দিলোঁ। আৰু ইয়াত ভোগ বিলাই থকা বাইদেউ কেইজনীয়ে বোলে মোক চিনি পায়, যিহেতু তেওঁলোকে ভিডিঅ'ত উঠাব দিলে আৰু লগতে মোকো ভিডিঅ' কৰিলে আৰু ফটো উঠালে। আৰু এনেদৰে ইয়াত কিছু সময় অতিবাহিত কৰি ইয়াৰ পৰা বিদায় মাগিলোঁ। আজিৰ ভিডিঅ'টো এইখিনি আছে। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।